এভৰিৱান, কি খবৰ? মোৰ বৰ্তমান ভাল আৰু আপোনালোকো চাগে ভালে। আৰু বহুত দিন ব্লগ বনোৱা নাই। আজি ভাবিলোঁ আজি বোলো আমি নাজিৰাত যে আছে যে অগ্নিনাথ মন্দিৰ, সেই মন্দিৰটোলৈ যাওঁ। আৰু বেলেগ মানে বিশেষ একো নাই, ব'লক আপোনালোকেও চাব আৰু আমিও দেখাম। আৰু প্ৰথম সোমাই যোৱা গেটখন ইয়াত লিখিয়ে আছে পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈ। শনিবাৰে মানে ইয়াত বন্ধ থাকে। ইয়াত চাগে তেওঁলোকে চাফ চিকুণ কৰে। দেখিছে কিমান মানে ভক্ত ইয়াতে আহিছে। ইয়াতে বন্তি লগাই আৰু এইখিনি মই দেখাই থাকিম বাৰু। কিমান দীঘল মানে লাইন লাগিছে দেখিছে। বাবাক মানে দৰ্শন কৰিবৰ কাৰণে বহুত দীঘলকৈ লাইন লাগিছে। লাইনত ৰখি আছো শৰাই দিবৰ কাৰণে। মানে এনেকৈ দীঘলকৈ পোৱা লাইন লাগিব লাগে, এনেকৈ লাইনত পোৱা। ধুনীয়াকৈ শৰাই বস্তু আমি দিলোঁ। টিকেটটো কাটি লওঁ। এইফালে মন্দিৰটো আছে, তাত যাবলৈ চাগে লাইনত মানে লাইন লাগিব আৰু। ইয়াতে মানে এনেকৈ শৰাই দিব লাগিব আৰু ইয়াত শৰাই দিলে টিকেট কাটিব লাগে ন? টিকেট কাটিব লাগিব ইয়াত। ধুনীয়াকৈ ফটো চটো মাৰি লৈছে আমাৰ বাইদেউ কেইজনীয়ে। এই ইয়াত দেখিছে আমাৰ চুপাৰ বাই বহুত ফটো মাৰিছে আৰু ইয়াত আহি পিনি। ভাল লাগিলে না মন ভাল লাগিলে? ভিডিঅ' কৰি আছো। एकदम दुनिया में আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু সকলো কাম কৰি আকৌ এবাৰ দেখাই দিছোঁ আৰু পুনৰবাৰ ভালকৈ এবাৰ সকলোকে। তাত কিমান বন্তি আছে দেখিছে। বন্তি দেখিয়ে মানে গম পাই যে কিমান ভক্ত মানে। আৰু এনেকৈ ইয়াত মানে চাকিবোৰ মানে থ'বলৈ জেগা নাইকিয়া বুলি কৈছিলে। তেওঁ আজি দুদিনমানতে এটা ভিডিঅ' দিছিলে, এনেকৈ কিবা মানে ঘৰৰ পৰা চাকি লৈ আহিব নালাগে। তেওঁলোকে ইয়াত দেখিছে ডাঙৰ ডাঙৰকৈ এনেকৈ বনাই দিছে। তাতে মানে তেলটো দিলেই হ'ব মানে। ইয়াত জেগাকণ মানে সৰু যে, সেইকাৰণে আমি ভিডিঅ' দেখি এনেকৈ গম পাইছোঁ আৰু দেখিছে কিমান ভক্ত। এতিয়া মানে আমি এফালে এতিয়া ফুৰিবলৈ আহিছোঁ। চাওক কিমান ধুনীয়া পুখুৰীটো খালি নাম কি নাজানো আৰু দেই। দাদা কিবা আইডিয়া আছে নি? পুখুৰীটোৰ নাম কি আইডিয়া আছে নি? সঁচাকৈ দেই। আৰু আমি প্ৰথম আহিছোঁ ন ইয়ালৈ, গমেই নাপাওঁ মানে পুখুৰীটো মানে ইমান ধুনীয়া লাগিছে। জয়সাগৰ পুখুৰী দেখি লাগিছে। এইটো এইফালে বোলো অকণমান ফটো চটো বনাই দুটামান বনাই লওঁ আৰু। মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া পানী অলপ খাবলৈ আহিছোঁ দোকানত। পানী খাই এতিয়া আমি আৰু যামগৈ আৰু ভিডিঅ'টো ইমানতে। বাই 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 বাই।